নমস্কাৰ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসমীয়াৰ পৰা ইংৰাজীলৈ কথা কোৱাৰ 4 নম্বৰ অনুশীলন। প্ৰতিটো শব্দ 3বাৰকৈ কোৱা হ'ব। মনোযোগেৰে শুনিব। লেটছ গো ফৰ ষ্টাৰ্ট। আকৌ কিবা লাগিব? এনিথিং এলছ? আকৌ কিবা লাগিব? এনিথিং এলছ? আকৌ কিবা লাগিব? এনিথিং এলছ? ভিতৰত থকা ষ্টে ইনচাইড। ভিতৰত থকা ষ্টে ইনচাইড। ভিতৰত থকা ষ্টে ইনচাইড। সময় শেষ। টাইম ইজ অভাৰ। সময় শেষ। টাইম ইজ অভাৰ। সময় শেষ। টাইম ইজ অভাৰ। তেওঁক পাহৰি যোৱা। ফৰগেট হিম। তেওঁক পাহৰি যোৱা। ফৰগেট হিম। তেওঁক পাহৰি যোৱা। ফৰগেট হিম। এতিয়া নহয়, নট নাও। এতিয়া নহয়, নট নাও। এতিয়া নহয়, নট নাও। মই বুজি পাইছোঁ। আই গট ইট। মই বুজি পাইছোঁ। আই গট ইট। মই বুজি পাইছোঁ। আই গট ইট। খৰকৈ খোজ কাঢ়া। ৱাক ফাষ্ট। খৰকৈ খোজ কাঢ়া। ৱাক ফাষ্ট। খৰকৈ খোজ কাঢ়া। ৱাক ফাষ্ট। তোমাক কালি লগ পাম। মিট ইউ টুমৰ'। তোমাক কালি লগ পাম। মিট ইউ টুমৰ'। তোমাক কালি লগ পাম। মিট ইউ টুমৰ'। আজি মই বহুত সুখী। আই এম ভেৰি হেপী টুডে'। আজি মই বহুত সুখী। আই এম ভেৰি হেপী টুডে'। আজি মই বহুত সুখী। আই এম ভেৰি হেপী টুডে'। মোৰ পৰিয়ালৰ পৰা দূৰত থকা। ষ্টে এৱে ফ্ৰম মাই ফেমিলি। মোৰ পৰিয়ালৰ পৰা দূৰত থকা। ষ্টে এৱে ফ্ৰম মাই ফেমিলি। মোৰ পৰিয়ালৰ পৰা দূৰত থকা। ষ্টে এৱে ফ্ৰম মাই ফেমিলি। নমস্কাৰ, ধন্যবাদ। আকৌ লগ পাম।